নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ ভালে আছে। বন্ধুসকল, অসম পুলিচৰ ইণ্টাৰভিউৰ কাৰণে মাজত মাথো কেইটামান দিন বাকী আছে। এতিয়া বৰষুণে বহুত আমনি কৰিছে নহয় জানো? যি কি নহওক, বৰষুণ দিলেও ফিল্ডলৈ যাবই লাগিব, কষ্ট কৰিবই লাগিব। আপোনালোকে অকল ফিজিকেলত ভাল কৰিলেই নহ'ব, ৰিটেনতো ভাল মাৰ্ক এটা আনিবলৈ লাগিব। অসমৰ প্ৰায়বোৰ জেগাত এতিয়া বোকা পানীৰে ভৰি পৰিছে। দৌৰিবলৈ, লং জাম্প মাৰিবলৈ অসুবিধা হৈছে নহয় জানো? যিমান বৰষুণ ৰ'দ দিলেও চাকৰি যদি লাগে কষ্ট কৰিবই লাগিব, ফিল্ডলৈ যাবই লাগিব। বন্ধুসকল, আপোনালোকে ৰিটেন এক্সামৰ কাৰণে যদি অসম হিষ্টৰী জিকে লাগে, তেনেহ'লে মোৰ ইনষ্টাগ্ৰাম ID এইটো, ইয়াত গৈ SMS কৰক, PDF পাই যাব। তলত লিংক দিয়া আছে, গৈ ফ'ল' কৰি ল'ব। অসম পুলিচৰ কাৰণে যিমানখিনি মোৰ ওচৰত PDF আছে, সেইখিনি যদি ভালকৈ পঢ়ে, তেনেহ'লে বহুখিনি সহায় হ'ব বুলি মই ভাবোঁ। অসম পুলিচৰ ABEB কনষ্টেবল ৰিটেন এক্সামলৈ এটা পষ্টৰ এগেইনষ্টত 5জনকৈ মাতিব। গতিকে ৰিটেন এক্সামটো ভাল মাৰ্ক এটা উঠাব লাগিব। ইয়াত 100টা মাল্টিপল চইচ টাইপৰ কুৱেশ্যন থাকিব আৰু এটা কুৱেশ্যনত হাফ মাৰ্ককে দেখিবলৈ পাব। চ' বন্ধুসকল, ভালকৈ তৈয়াৰ কৰি থাকক, এৰি নিদিব, চাকৰি লওক। চ' বন্ধুসকল, আজি ভিডিঅ'টি ইমানে। যদি ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে ভিডিঅ'টিত লাইক এটা লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।